নমস্কাৰ, মই কুলজিৎ চলৈ। আজি আমি কনষ্টেণ্ট ফাংচন ধ্ৰুৱক ফলনৰ বিষয়ে অলপমান আলোচনা কৰিম যে এই ফলনটো কেনেকুৱা, এই ফলনটো একৈকী আস্বাদক হয়নে নহয়, এই ফলনটো অবিচ্ছিন্ন হয়নে নহয়। তো এনেকুৱা ধৰণৰ অলপমান আমি আলোচনা কৰিম। তো প্ৰথমতে আমি ইয়াৰ সংজ্ঞা মানে এই ফলনটো কি প্ৰথমতে এইটো বুজি লওঁ। তো কোনো এটা ফলন এফক আমি এনেকুৱা ধৰণে ডিফাইন যদি কৰোঁ যে ই আৰৰ পৰা আৰলৈকে এটা ফলন, মানে আৰ হৈছে আদিক্ষেত্ৰ, এইটো আৰ হৈছে সহক্ষেত্ৰ। তো আৰৰ পৰা আৰলৈকে যোৱা এটা ফলনক আমি ধ্ৰুৱক ফলন বুলি ক'ম যদি আদিক্ষেত্ৰত থকা, আদিক্ষেত্ৰ বুলি ক'লে প্ৰথম যিটো ফলন থাকিব এইটো। তো আদিক্ষেত্ৰত থকা যিমানবিলাক মূল্য আছে, ইয়াতো অসংখ্য মূল্য আছে, এই চববিলাকৰে যদি প্ৰতিবিম্বটো এটাই, প্ৰতিবিম্ব অকল এটা, যিমানবিলাক থাকে চববিলাকৰ কাৰণে এইটো কি বুলি কৈছোঁ। ইয়াত যিমানবিলাক মূল্য আছে প্ৰতিটো মূল্যৰে প্ৰতিবিম্ব যদি মাত্ৰ এটা, ইয়াতো অসংখ্য আছে কিন্তু সেইবিলাকৰ লগত ৰিলেটেড হোৱা নাই, অকল কেৰ লগতহে জড়িত হৈছে। আৰু ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে এফ এটা ধ্ৰুৱক ফলন হ'ব যদি এফ এক্স ইজ ইকুৱেল টু কে ফৰ এভৰি এক্স বিলং টু আৰ। প্ৰতিটো এক্সৰ কাৰণে যদি এক্সৰ প্ৰতিবিম্ব কে হয়, যি হয় এক্সৰ মানটো চবৰে কাৰণে আমি প্ৰতিবিম্ব কে পাম, তেতিয়াহ'লে সেইটোক এটা আমি ধ্ৰুৱক ফলন বুলি কওঁ। তো এইটো হৈছিলে ধ্ৰুৱক ফলনটো কি বস্তু ইয়াৰ বিষয়ে। এতিয়া আমি ইয়াক লগে লগে ষ্টাডি কৰিব পাৰোঁ ডায়েগ্ৰামটো চোৱাৰ লগে লগে যে এই ফলনটো একৈকী হয়নে নহয়। তো আমাৰ একৈকীৰ ডায়েগ্ৰামটো আছিলে যে ভিন্ন মূলৰ প্ৰতিবিম্ব ভিন্ন ভিন্ন হ'ব লাগে, মানে এটা, দুটা বা তিনিটাৰ দুই বা তাতোধিক মৌলৰ প্ৰতিবিম্ব এটা হ'ব নোৱাৰে, মানে এটা এটাৰ লগত দেখাত তেনেকুৱা দেখি। গতিকে আমি দেখিলোঁ যে ইয়াতো বহুতটা মৌল আছে বা সকলোবিলাক মৌলৰে কাৰণে প্ৰতিবিম্ব অকল এটা, ই এটাৰ লগত এটা হৈ থকা নাই, গতিকে এই ফলনটো একৈকী হ'ব নোৱাৰে। আৰু আস্বাদকৰ কথাও আমি ইয়াতে আলোচনা কৰিব পাৰোঁ। আস্বাদক হ'ব লাগিলে সহক্ষেত্ৰত কোনো মৌল ৰৈ যাব নালাগিছিল, চববিলাকেই কাৰোবাৰ নহয় কাৰোবাৰ প্ৰতিবিম্ব হ'ব লাগিছিল, কিন্তু আমাৰ ইয়াত মাত্ৰ এটাহে আছে, কিন্তু বাকীবিলাক ৰৈ গ'ল। গতিকে এই ফলনটো ডায়েগ্ৰামটোৰ পৰা ক্লিয়াৰ যে এই ফলনটো আস্বাদকো নহয়। বৰ্তমান আমি গম পালোঁ যে এই ধ্ৰুৱক ফলনটো একৈকীয় নহয়, আস্বাদক নহয়। তো ইয়াৰ পিছত আমি আৰু অলপমান আগবাঢ়ি গৈ পেলাই ক'ব পাৰোঁ বা বুজিব পাৰোঁ যে এইটো ফলন অবিচ্ছিন্ন হয়নে নহয়। অবিচ্ছিন্নৰ কনচেপ্টটো আছিলে যদি আমি গ্ৰাফডাল আঁকি লওঁ তেতিয়াহ'লে মাজত ছিঙিছে নেকি, যদি ছিঙি গৈছে আমি বিচ্ছিন্ন বুলি ক'ম, আৰু যদি ছিঙি যোৱা নাই গ্ৰাফডাল তেতিয়াহ'লে সেইটো আমি অবিচ্ছিন্ন বুলি ক'ম। তো আমি এতিয়া এক্স ৱাই তলত এই ফলনটোৰ কাৰণে, ধ্ৰুৱক ফলনৰ কাৰণে এটা গ্ৰাফ আঁকি চাওঁ। ছাপ'জ আমাক ফলনটো, ধ্ৰুৱক ফলনটো এনেকুৱা ধৰণে দিলে যাতে এফ এক্স ইজ ইকুৱেল টু কিবা এটা কনষ্টেণ্ট, আমি কে বুলি কৈছিলোঁ, এইটো ছাপ'জ আমি 3 বুলি ক'লোঁ, এফ এক্স ইজ ইকুৱেল টু 3। এতিয়া ইয়াৰ যদি আমি ডায়েগ্ৰামটো আঁকি চাওঁ তেতিয়াহ'লে আমি ডেফিনেশ্যনটোৰ পৰা ক্লিয়াৰ যে এক্সৰ জেগাত, এক্সৰ ঠাইত যিয়ে নলওঁ কিয় তাৰ কাৰণে 3 ওলাব, যদি 0 লওঁ তথাপি 3 ওলাব, এফ 0 পইণ্ট ছামথিং তেতিয়াও 3 ওলাব, এফ 2 ল'লেও 3, তো যিয়ে নলওঁ কিয় চববিলাকৰ কাৰণে 3 ওলাব। তো আমি ইয়াত দেখিলোঁ যে 0 ধৰিলেও 3 ওলায়, 1 ধৰিলেও 3, 2 ধৰিলেও 3, যিয়ে নধৰোঁ কিয় তো চববিলাকৰ কাৰণে আমি 3 পাম। এতিয়া আমাৰ গ্ৰাফডাল এনেকুৱা ধৰণৰ, এইডাল এডাল সৰল ৰেখাক বুজাইছে, আমাৰ যেনিবা y ইকুৱেল টু 3 এনেকুৱা ধৰণৰ। চ' এফ এক্স ইকুৱেল টু 3, ফলনটোৰ গ্ৰাফডাল y ইজ ইকুৱেল টু 3 হৈ গ'ল। আৰু দেখিলোঁ যে এই গ্ৰাফডালৰ মাজত ক'তো চিঙা ভাঙা হোৱা নাই, একদম অবিচ্ছিন্ন হৈ আছে, গ্ৰাফটো দেখিলে গম পায়। গতিকে আমি আজি কি ডিছকাছ কৰিলোঁ যে ধ্ৰুৱক ফলন কেনেকুৱা, তাৰপিছত গ্ৰাফ ডায়েগ্ৰামটোৰ পৰা ক্লিয়াৰ হৈ গ'লোঁ যে এইটো একৈকীয় হ'ব নোৱাৰে, আস্বাদকো হ'ব নোৱাৰে, আৰু আমি শেষৰ ফালে গম পালোঁ যে এই ফলনটো অবিচ্ছিন্ন, ইয়াৰ মাজত কোনো গ্যাপ। এইখিনি আছিল আমাৰ ধ্ৰুৱক ফলনৰ ওপৰত এটা সৰু আলোচনা। আশা কৰিছোঁ সকলোৱে বুজি পাইছে। ধন্যবাদ।